আজি আমি আছো এটাই বালিপত্ৰ আৰু গাইস ইয়াতেও ই পাৰ্লাৰ খুলিছে Hello guys, this is Arpit and welcome to my YouTube channel Arpit Vlogs. So guys, আজি চাব পাৰে ইপিনে বিকাশ দা আছে আৰু ইপিনে ৰগিয়াল ব্লগছ তাৰমানে আমাৰ সুমন দা আছে আৰু আজি আমি যাই আছো আমাৰ ঘৰৰ পৰা অলপমান ওচৰতে এখন সভা হয় বালিপত্ৰ সভা বুলি কয় তো তাতে যাই আছো আৰু আহি পোৱা নাই বাৰু আগে পিছে তো আজি ভাবিছো কেনেকুৱা কি কৰে তাতে বলকচোন চাও guys finally আমি এতিয়া তাৰমানে বাইক চেক পুৰা পাৰ্কিংত থৈ গলে এতিয়া আহি আছো নেকি আৰু ফাৰ্ষ্ট টাইম কেনেকুৱা কি চাও আৰু এটা আমি পুৰা পাৰ্কিংত গাড়ী চলো আৰু থৈ কিনে ওলাই আহিলো আৰু এই গেট দিয়া আছে সব এখন দিয়া আছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গেট দিয়া আছে আৰু ইফালে মেইন গেট ইফালে নেকি ইফালে মেইন গেটত ভিতৰত যোৱাতকৈ আমি ইফালে যাওঁ নেকি একবাৰ কি আছে চাও নেকি তো গাইছ পিনে চাওক না দোকানে দোকান সব দোকান গাইছ পিনে চাব পাৰে পুৰা চাকি গিলাক তাৰমানে বেহাত দি আছে ন এইটো বেয়া দিয়া আছে মানে এইটো আইৰেট ইউজ কৰা হয় যিটো আইৰে দিয়া হ'ব আইৰেট ইউজ কৰা হয় আৰু গাইছ ইপিনে চাব পাৰে এখন দোকান এখন দেখিলো ইপিনে সব তাৰমানে কিতাপবিলাক মাত্ৰ 10 টকা সব ইপিনে চাব পাৰে ফাইনেলি আমি এন্ট্ৰি কৰি দিলো আৰু ইপিনে চাওক না কি মজা একদম পানী চানী ওলাই আছে আৰু ইপিনে কিবা কিবি আঁকা আছে অলপ চাও নেকি আৰু আহি পিনে লেখা আছে আই লাভ বালিপত্ৰ তাৰমানে চালিয়া জেগা নেকি মজা ইপিনে চাব পাৰে মেইন মন্দিৰটো হৈছে এইটো ইপিনে হৈছে মেইন মন্দিৰটো আৰু একদম তাৰমানে ভিৰে ভিৰ আছে আৰু ইপিনে চাব পাৰে চবে চাকিবিলাক লৈ আহি আছে বাপৰে বাপ গাইছ ইমান ভিৰ হা আৰু মন্দিৰটোত মানে পুৰা ভিৰ আৰু এই মন্দিৰৰ পৰা মানে যিখন চাকি সেই চাকিখন তোমাৰ লৈ যাব আৰু লৈ যায় গোটেই ৰাতি ৰখিব তো গাইছ ইপিনে চাব পাৰে পুৰা শ মানুহ এতিয়া ভৰ্তি হৈছে আৰু অলপ পিছততো পুৰা হাজাৰ মানুহ ইয়াৰ পৰা কমিব মানুহ ইয়াৰ পৰা মানে মানুহ অলপ পিছত কমি যাব ইয়াৰ পৰা মানুহ কমি তাতে হ'ব মানে মানুহবিলাকে ইয়াৰ পৰা চাকি লৈ গ'লে তাতে গোটেই ৰাতি ৰখিব আমাৰ নহয় এতিয়া আমি অলপ তাতে যাওঁ আৰু মানুহ দেখা দিয়া পুৰা আহি আছে মানুহ আৰু আহি আছে চাই থাকক আৰু সভা যেতিয়া আহি পেলাই যদি ঘুগনিটো খাওঁ না বঢ়িয়া লাগে না অৰ্পিত কি ক আৰু এতিয়া ঘুগনি চুগনি খালোঁ আৰু সভাত কেনে লাগছে বঢ়িয়া আগতে আহিছিলেনে নাই সভাত এটা আহি পোৱা নাছিলোঁ এইবাৰ অৰ্পিতা আগতে আহি পোৱা নাই একচুৱেলি মই আহি